আজি মই মোৰ চিত্ৰলেখা পাকঘৰত বনাব লৈছোঁ এটা বেঙেনাৰ মাছৰ মূৰাৰ লগত খাৰৰ আঞ্জা। উপকৰণখিনি মই কৈ দিছোঁ। প্ৰথমে লাগব এটা ডাঙৰ বেঙেনা, এটা মাছৰ মূৰা আৰু 1 চামুচ আদা বটা, 1 চামুচ নহৰু বটা, জ্বলা এটা, কেঁচা পিঁয়াজ কুটি ল এটা, ধনিয়াৰ পাত অলপ কুটি ল, কলা খাৰ 1 চামুচ আৰু মিঠাতেল অলপ আৰু নিমখ আন্দাজমতে। কেৰাহীটো গৰম হোৱাৰ পিছত মিঠাতেল 3 চামুচ দি দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত 1 চামুচ পাঁচফোৰণ আৰু শুকান জ্বালা এটা আৰু কেঁচা পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি দিয়াৰ পিছত নহৰু বটা 1 চামুচ দি দিলোঁ। এইখিনি অলপমান ভাজা হোৱাৰ পিছত কুটি লোৱা বেঙেনাখিনি দি দিলোঁ। বেঙেনাখিনি দি দিয়াৰ পিছত নিমখ 1 চামুচ দি দিলোঁ। বেঙেনাখিনি ভাজা হোৱাৰ পিছত 2 চামুচ কলা খাৰ দি দিলোঁ। জ্বালা অলপো কুটি দিলোঁ। এইখিনি আধা সিজা হোৱাৰ পিছত মাছৰ মূৰাখিনি দি দিলোঁ আৰু গৰম পানী 1 গিলাচ দি দিলোঁ। এইখিনি সিজা হোৱাৰ পিছত 1 চামুচ আদা বটা আৰু ধনিয়া অলপ দি দিলোঁ। এইখিনি দিয়া হোৱাৰ পিছত আঞ্জাখন হৈ গ'ল। ইয়াৰ পিছত মই আৰু এখন আঞ্জা বনাব লৈছোঁ, আমলখুৰ মাছৰ আঞ্জা। প্ৰথমে উপকৰণখিনি কৈ দিছোঁ। 8-10 মান সিজোৱা আমলখু, এটা সিজোৱা আলু, আধা চামুচ নহৰু বটা, আধা চামুচ আদা বটা, এটা শুকান জ্বালা, 2টা কেঁচা জ্বালা, কুটি লোৱা পিঁয়াজ এটা, ধনিয়াৰ পাত কুটি লোৱা অলপ, আধা চামুচ পাঁচফোৰণ, আধা চামুচ সৰিয়হ, আধা চামুচ হালধি, আন্দাজমতে নিমখ আৰু মিঠাতেল আৰু 5-6 ডোখৰ ভাজা মাছ ল'ব। প্ৰথমতে কেৰাহীটো গৰম হোৱাৰ পিছত তেল 2 চামুচ দি দিলোঁ। তাৰপিছত শুকান জ্বালা এটা দিলোঁ, আধা চামুচ বেয়াত দিলোঁ। তাৰপিছত আধা চামুচ পাঁচফোৰণ দিলোঁ। ইয়াৰ পিছত কুটি লোৱা পিঁয়াজখিনি দি দিলোঁ, দি অলপ লাৰি দিলোঁ। পিঁয়াজখিনি অলপ ভাজা যোৱাৰ পিছত নহৰু আৰু আদা বটাখিনি দি দিলোঁ। আদা নহৰুখিনি দিয়াৰ পিছত হালধি আধা চামুচ দি দিলোঁ। এইখিনি ভাজা যোৱাৰ পিছত আলু আৰু আমলখুখিনি দি দিলোঁ। ইয়াৰ পিছত নিমখ 1 চামুচ দি দিলোঁ। নিমখখিনি দি উঠাৰ পিছত মই আমলখু সিজোৱা পানীখিনিয়ে ইয়াতে দি দিলোঁ। পানীখিনি দিয়াৰ পিছত মাছ কেইডোখৰ দি দিলোঁ। তাৰপিছত অলপ লাৰি দি ঢাকনখন দি দিলোঁ। এতিয়া আঞ্জাখন নুমাবৰ সময়ত জ্বালা 2টা ফালি দিলোঁ।
তাৰপিছত কুটি লোৱা ধনিয়া অলপ দি আঞ্জাখন নামাই থৈ দিলোঁ। এনেকৈ সুন্দৰকৈ সজাই লৈ গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব। আৰু লগতে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।